মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 3 ইংলিছৰ লেসন 2 তাৰে প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন এনসাৰখিনি আমি আজি আলোচনা কৰিম। তাৰে চোৱাচোন 1 নম্বৰ কুৱেশ্যনত কি আছে মেচ দ্য সেন্টেন্সেছ টু দ্য পিকচাৰ অফ দ্য পাৰ্চন হু সেড দেম। এই সেন্টেন্সবিলাক মেচ কৰিব দিছে বাক্য মানে সেন্টেন্স মানে এ বি সি এই তিনিটা সেন্টেন্স দিছে এই তিনিটা সেন্টেন্স মেচ কাৰ লগত কোনে কৈছে তাত দুজন ল'ৰা আছে এজন অনুপ এজন টিপিন তোমাৰ এইটো অৰেঞ্জ কালাৰ টি চাৰ্ট পিন্ধাটো অনুপ আৰু টিপিন হৈছে মুখৰ আঙুলি এটা মুখত দি আচৰিত হৈ চাই আছে যে সেইটো টিপিন এই বাক্য দুহাৰি দিছে কোনে কৈছে আমি লিখিব লাগে মানে ক'ব লাগে আৰু এই নম্বৰটো চাবাচোন আই এম এফ্ৰাইড অফ ৱাইল্ড এনিমেলছ মই বনৰীয়া জন্তু ভয় কৰোঁ মোৰ ভয় লাগে সেইটো কোনে কৈছিলে অনুপে কৈছিলে টিপিনে অনুপে হয়নে নহয় বি নম্বৰটো চাবা ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ হেল্প মানে কি সহায় কৰা যে ডেঞ্জাৰ মানে কি বিপদত এফালে এজনে কৈছে যদি তুমি বিপদত পৰা মই তোমাক সহায় কৰিম কোনে কৈছিলে টিপিনে কৈছিল ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ সি নম্বৰটো চাবা নেভাৰ ট্ৰাষ্ট ছামৱান হু ডাজ নট হেল্প ইউ নেভাৰ ট্ৰাষ্ট ছামৱান এনেকুৱা কাকো মানে বিশ্বাস নকৰিবা যিয়ে তোমাক সহায় নকৰে সেনেকুৱা ব্যক্তিক মানুহক বিশ্বাস নকৰিবা এইটো কোনে কৈছিলে অনুপে কৈছিলে অনুপে যেতিয়া টিপিনে ঠগাইছিলে সহায় কৰিম বুলি কৈ জংঘলত কিবা বিপদ আহিলে সহায় কৰিম বুলি কৈ কিন্তু সি যেতিয়া ভালুকটো আহিল গছৰ ওপৰত নিজে বাচিবলৈ গছৰ ওপৰত উঠিলে টিপিনৰ কথা সি নাভাবিলে তেতিয়া অনুপে এইটো বুজি পাইছিল যে সি মানে কাকো যি হেল্প নকৰে সেইবিলাক সহায় নকৰে সিহঁতক কেতিয়াও বিশ্বাস কৰিব নালাগে অনুপে সেইটো বুজি পাইছিলে হয়নে এই নম্বৰটো আই এম এফ্ৰাইড অফ ৱাইল্ড এনিমেলছ ৱাইল্ড মানে কি বনৰীয়া ৱাইল্ড এনিমেলছ বনৰীয়া জন্তু বনত থকা যিবিলাক জন্তু ঘৰত থকাবিলাকক ডমেষ্টিক বুলি কয় চোৱাচোন তোমালোকৰ এয়া প্ৰশ্ন কুৱেশ্যন এনচাৰখিনি কি কুৱেশ্যন দিছে দেখিলা নহয় কুৱেশ্যনকেইটা এতিয়া চোৱা মই এনচাৰখিনি দি দিম এইটো চোৱা 2A হয়নে 2A 2 নম্বৰ কুৱেশ্যনৰ এ নম্বৰটো হু WHO হু ৱেৰ অনুপ এণ্ড টিপিন হয়নে হু ৱেৰ অনুপ এণ্ড টিপিন হয়নে অনুপ আৰু টিপিন কোন আছিল মানে সিহঁত দুটা কোন আছিল সিহঁত দুটাৰ মাজত কি সম্পৰ্ক আৰু অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ হয়নে অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ FRIENDS ফ্ৰেণ্ডছ মানে কি বন্ধু হয়নে বন্ধু অনুপ আৰু টিপিন কি আছিল বন্ধু আছিল হয়নে তাৰপিছত চাবা বি নম্বৰটো চোৱাচোন বি হু ক্লাইম CLIMBED হু ক্লাইম আপ আপ এ ট্ৰী কোনে গছৰ ওপৰলৈ উঠি গৈছিল বগাই গৈছিল কোনে গছৰ ওপৰলৈ উঠি গৈছিলে ক্লাইম মানে বগাই যোৱা উঠি যোৱা আপ ওপৰলৈ কোনে গছৰ ওপৰলৈ উঠি গৈছিল ট্ৰী মানে গছ আনসাৰ কি হ'ব চোৱাচোন টিপিন ক্লাইম্ব আপ এ ট্ৰী কোনে উঠি গৈছিল টিপিনে হয়নে টিপিনে গছৰ ওপৰত উঠি গৈছিল হয়নে টিপিন ক্লাইম্ব আপ এ ট্ৰী টিপিনে গৈছিল TIPIN টিপিন সি নম্বৰটো চাবা Why did he climb up a tree? Why did he climb climb up a tree? সি ওপৰলৈ গছৰ ওপৰলৈ কিয় উঠি গৈছিল এই টিপিনে যে গছৰ ওপৰত উঠি গৈছিল সুধিছে সি গছৰ ওপৰলৈ কিয় উঠিছিল why কিয় উঠিছিল সি হয়নে সি মানে সি তাক কৈছে গম পাইছানে ক্লাইম উঠি যোৱা ক্লাইম আপ ওপৰলৈ উঠি যোৱা ট্ৰী গছৰ ওপৰলৈ কিয় উঠি গৈছিল আনসাৰ হি মানে কোন
টিপিনৰ কথা কৈছে হয়নে এনেকৈ ব্ৰেকেটত মই টিপিন বুলি দিছোঁ হি মানে টিপিন হয়নে ল'ৰা হ'লে হি বুলি কয় ছোৱালী হ'লে চি SHEC হয়নে ছোৱালী হ'লে কি বুলি কয় চি এইটো যদি ছোৱালীৰ ক্ষেত্ৰত হ'লে হয় এইটো হ'লে চি গম পাইছা এতিয়া ল'ৰাৰ কাৰণে হি ক্লাইম আপ এ ট্ৰী হি মানে টিপিন দে হি ক্লাইম আপ এ ট্ৰী হি ক'ত উঠি গৈছিল গছৰ ওপৰলৈ উঠি গৈছিল কাৰণ হি ৱাজ এফ্ৰাইড অফ দ্য বেয়াৰ মানে কি ভালুক BEAR বেয়াৰ এফ্ৰাইড মানে ভয় কৰা AFRAID হি ক্লাইম আপ এ ট্ৰী হি গছৰ ওপৰলৈ উঠি গৈছিল কাৰণ বিকজ হি ৱাজ এফ্ৰাইড অফ দ্য বেয়াৰ হি ভালুকটোক ভয় কৰিছিল সেইকাৰণে গছৰ ওপৰত উঠি গৈছিল হয়নে সেইটো ডি নম্বৰটো চোৱাচোন চোৱা হু লে ডাউন অন দ্য গ্ৰাউণ্ড হু লে LAY লে পৰি যোৱা ডাউন DOWN ডাউন মানে তলত মানে আপ বুলি কৈছিল যে আপ মানে ওপৰ দেখিছেনে UP আপ মানে ওপৰ ডাউন মানে তলত লে ডাউন অন দ্য গ্ৰাউণ্ড GROUND গ্ৰাউণ্ড মানে মাটি হু লে ডাউন অন দ্য গ্ৰাউণ্ড হি মাটিত কিয় পৰি গৈছিল কোনে মাটিত পৰি গৈছিল হি নহয় দেই চৰি হু লে ডাউন অন দ্য গ্ৰাউণ্ড কোনে মাটিত পৰি গৈছিল ভালুকৰ ভয়ত মাটিত অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড হয়নে কোনে পৰি গৈছিল অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড অনুপে ক'ত পৰি গৈছিল মাটিত পৰি গৈছিল হয়নে দীঘল দি পৰি গৈছিল সি চোৱা তাৰপিছত why did the bear move away এইটো বেয়াৰ মানে ভালুক জানাই move away এইটো ভালুকটোৱে কিয় গুচি গৈছিল why did the bear move away ভালুকটোৱে কিয় গুচি গৈছিল আনসাৰ কি ক'বা the bear moved away because he thought অনুপ was dead মানে মৰা হয়নে DEAD dead মানে মৃত মৰা হি ভাবিছিল ভালুকটোৱে গুচি গৈছিল কাৰণ হি ভাবিছিল তত মানে ভাবা এইটো THOUGHT তত মানে ভাবা হি ভাবিছিল অনুপ মৰিছিল কাৰণ কিয় ভালুকে মৰা বস্তু নাখায় একো হেৰি নকৰে নুচুৱে নাখায় সেইকাৰণে হি অনুপ মৰা বুলি হি গুচি গৈছিল চোৱা F নম্বৰ প্ৰশ্নটো চাবা হু ডু ইউ লাইক দ্য most অনুপ অৰ টিপিন হু ডু ইউ লাইক দ্য most অনুপ অৰ টিপিন হোৱাই তুমি কাক বেছি ভাল পোৱা অনুপ নে টিপিনক অনুপক বেছি ভাল পাবা নে টিপিনক পাবা আৰু কিয় ভাল পাবা আমিতো অনুপক ভাল পাম ন অনুপক কিয় ভাল পাম কোৱাচোন অনুপেটো নিজৰ বুদ্ধিৰ বলত হি নিজে বাচিলে কিন্তু টিপিনক আমি কিয় ভাল নাপাওঁ টিপিনে অনুপক ঠগালে হি যেতিয়া জংঘলত অনুপে যাব বিচৰা নাছিল তেতিয়া টিপিনে সহায় কৰিম বুলি কৈছিল কিন্তু যেতিয়া ভালুকটো আগত আহি উপস্থিত হ'ল তেতিয়া কি হ'ল টিপিনে ভয়তে কি কৰি দৌৰি পেলাই গছৰ ওপৰত উঠি গ'ল কিন্তু অনুপেটো নোৱাৰিলে অনুপে নিজৰ বুদ্ধিৰ ফলত হি মাটিত বাগৰি শুই পেলাই তেনেকৈহে বাচিলে অনুপ শান্ত ল'ৰা হয়নে হি শান্ত ল'ৰা সহজ সৰল শান্ত ল'ৰা আৰু বুদ্ধিয়ক সেইকাৰণে আমি অনুপক ভাল পাওঁ হয়নে নহয় তোমালোকেও চাগে নিশ্চয় অনুপকে ভাল পাবা আই লাইক অনুপ দ্য most মই বেছি কাক ভাল পাওঁ অনুপক বিকজ কাৰণ হি ইজ ইণ্টেলিজেণ্ট INTELLIGENT ইণ্টেলিজেণ্ট মানে বুদ্ধিয়ক AND আৰু অনেষ্ট HONEST অনেষ্ট মানে শান্ত অনেষ্ট বয় সেইজন বুদ্ধিয়ক আৰু শান্ত ল'ৰা আছিল সেইকাৰণে আমি কাক ভাল পাওঁ মই অনুপক ভাল পাওঁ এইটো অনুপ দেই ANUP বুজি পাইছা গম পালানে এতিয়া চোৱা
তোমালোকে এই ভিডিঅ'টো চাই পেলাই যদি ভাল পোৱা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা দেই। এনেকুৱা ভিডিঅ' আৰু তোমালোকে বহুত পাবা। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা দেই, আকৌ এবাৰ কৈছোঁ, আৰু লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা।